আমি BPF-ত 17 বছৰ আছিলোঁ। তাত আমি একো সুবিধা পোৱা নাই। আমি EPPL এতিয়া সুবিধা পাইছোঁ, সেইকাৰণে আমি EPPL-ত আহিছোঁ। ইয়াতে আমি EPPL-তো ভোট দিম। আগতে 17 বছৰ বা 22 বছৰ হ'ল গণেশৰ ভূঞাৰী আছে আপোনালোকৰ MCL এতিয়াও। তেখেতে উন্নয়নৰ কাম কৰিছে নে নাই আপোনালোকৰ? উন্নয়নৰ কাম কৰা নাই। আমি এতিয়া EPPL-কে ছাপোৰ্ট কৰিম। বেললাংমাৰী আজি EPPL দলত যোগদান কৰিছে। আগতে কোনটো দলত আছিলে? BPF দলত আছে। EPPL-ত কিহৰ কাৰণে আহিছে আপুনি? আহিছোঁ, ইমান উন্নতি নাই, কাম কৰা নাই আমাৰ ৰাইজৰ। আগতে BPF চৰকাৰ আছিলে, আপোনালোকক খবৰ লৈছিল নাই বা উন্নত? নাই এইবিলাক খবৰ লোৱা নাই। এতিয়া কাক ভোট দিব আপুনি? EPPL। বাওঁকুমৰী সমষ্টিত আপোনালোকে জানে EPPL-ৰ কেণ্ডিডেট ৰঞ্জিত বসুমতাৰী। তাক সহায় কৰিব। কি আশা লৈ আপুনি EPPL-ত সোমাইছে আজি? খালৈ সোমাইছোঁ, আমাৰ ৰাইজৰ কাম কৰিব লাগে, দেশৰ শান্তি লাগে আমাৰ। কেইজন আহিছে আজি? আমি আহিছোঁ 17 জন আহিছোঁ। আৰু আহিব লগা আছে? আছে আৰু আনিম, লৈ আহিম। BPF-ত আছে। কিহৰ কাৰণে EPPL-ত আহিছে আপুনি? সিহঁতৰ কাম কাজ ভাল পাইছে EPPL-ৰ। আগন্তুক BTC ইলেকশ্যন আহি আছে, আপোনালোকে কোনটো দলক ভোটদান দিব? EPPL। কেইজন আহিছে আজি? 25-30 জন আহিছে। কি হ'ল আপোনালোকে? তিনটিলা। আপোনাৰ নাম? আবু আনসার।